07 আপোনালোকে চাই আছে ইউটিউব চেনেল ক্ৰেজি ব্লেক 07 মানে মই এইটো চেনেলত এনেকুৱা মটিভেশ্যনেল ভিডিঅ' কেতিয়াও বনা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম বনাইছোঁ চ' ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে শেষলৈ চাওক অকণো স্কিপ নকৰিব আপোনালোকে থাম্বনেইল চাই গম পাইছে যে মই কেনেকুৱা ভিডিঅ' বনাওঁ চ' ভিডিঅ'টো শেষলৈ চাওক চ' বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হে গাইছ এইটো এটা একদমেই সৰু ভিডিঅ'টো একদমেই সৰু মাথো অকণমান সময় গুৰুত্ব দি শুনক যে আপোনালোকে গম পাইছে যে কৰোণা ভাইৰাছ ইতিমধ্যে অসম আহি পালে মই অকণমান সময়ৰ আগত টিভিত চাই গম পাইছোঁ যে প্ৰায় 16জনমান এই ৰোগত ধৰা দিয়া দেখা গৈছে আৰু আগলৈ বা কিমান হয় নাজানো আৰু চ' চাওক মই এইটো ভিডিঅ' এইকাৰণে বনাইছোঁ যে মোৰ পৰা আপুনি কিবা এটা শিকিব পাৰিব বা আপোনাৰ পৰা আন এজনে কিবা শিকিব পাৰিব কিবা এটা নহয় কিবা এটা শিকিব পাৰিব বা দেশখন নিজৰ দেশখন বচাব পাৰিব বা নিজক বচাব পাৰিব নিজৰ দেশখন বচাব পাৰিব চ' আৰু এইটো কথা বেছি গুৰুত্বপূৰ্ণ যে আপোনাৰ যদি এই ৰোগটো ধৰা দিয়া দেখা গৈছে তেতিয়াহ'লে আপুনি ঘৰত লুকাই নাথাকিব যে মোৰ এই ৰোগটো হৈছে মই ঘৰত থাকিম কাকো গম পাবলৈ নিদিওঁ কিন্তু এই ৰোগটো হোৱাৰ পিছত আপুনি বহুত অসুবিধা হৈ যাব বা আপোনাৰ কাৰণে আপোনাৰ ফেমিলিৰ অসুবিধা হ'ব আপোনাৰ পৰাই ওচৰ চুবুৰীয়াৰ অসুবিধা হ'ব চ' এই ৰোগটো নহওঁতে আপুনি চিকিৎসালয় যাওক চিকিৎসা কৰক চিকিৎসালয় গ'লে একো নহয় কিন্তু বেছি হৈ গ'লে বহুত অসুবিধা হ'ব চ' এতিয়াতে যদি কিবা হৈছে এনেকুৱা চিকিৎসালয় যাওক চিকিৎসা কৰক আপুনি ভয় খাব নালাগে যে মোক এনেকুৱা কিবা কিবি কৰিব নেকি নকৰে মাথো চিকিৎসা কৰক আপোনাৰ কাৰণে যাতে আন এজনৰ কিবা অসুবিধা নহয় চ' আপোনালোকে গম পাইছে যে ইটালীতো নাই একোৱেই নাই চ' আমেৰিকা এখন কিমান ধনী দেশ ত' তাত এটা কেনেকুৱা পৰিস্থিতি হৈছে কিমান উন্নত দেশখন তাতে এই ৰোগটো কণ্ট্ৰলত আনিব পাৰে আৰু আমাৰ ভাৰতবৰ্ষখন কি ভাৰতবৰ্ষত মানে ইমান উন্নত নহয় যে ইমান চিকিৎসালয় আছে ইমান হেৰিও নহয় যে কণ্ট্ৰলত আনিব পাৰিব চ' আপোনালোকে এতিয়াতে সতৰ্ক হওক যে এই ৰোগটো আপোনাৰ পৰা আন তাতে বিয়পিব নোৱাৰে আনৰ পৰা আপোনাৰ তাতে বিয়পিব নোৱাৰে যে সেইকাৰণে ঘৰত থাকক বাহিৰলৈ নাযাব আৰু মানে এইকেইদিন বেছি হৈ গৈছে যে চৰকাৰে লকডাউন নিদিওঁতে মানে অলপ সিমান নাছিল যে মানুহবোৰ এতিয়া মানে বেছি হৈ গৈছে বাহিৰত বেছি যোৱা হৈ গৈছে তাৰপিছত দোকানত কিবা আড্ডা দি হয় সেইবোৰ নকৰে সেইবোৰ কৰিলে আপোনাৰে প্ৰব্লেম হ'ব আপোনাৰ পৰা ওচৰ চুবুৰীয়া পৰা মুঠতে বহুত দীঘলীয়া হেৰি হৈ যাব চ' আপুনি সেইটো নকৰিব আৰু আপোনালোকে ভাবিব পাৰে যে মই আপোনালোকক জ্ঞান দিছোঁ নেকি কিবা শিকাইছোঁ নেকি শিকাবলৈ চেষ্টা কৰা নাই আপোনালোকে জানে কথাটো কিন্তু মাথো এইটো কৈছোঁ যে জানি কিনে ভুল নকৰিব মাথো আপোনালোকে ঘৰত থাকক দূৰত থাকক আন মানুহৰ পৰা ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব নালাগে শ্বেয়াৰ কৰি দিয়ক যাতে মোৰ পৰা আপুনি এটা কিবা শিকিব পাৰিব আপোনাৰ পৰা আন এজনে কিবা শিকিব পাৰে চ' ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকলৰ মাজত আজিলৈ সিমানে বাই